নমস্কাৰ, মই পৰিস্মিতে সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লে। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ এংগেজমেণ্টৰ কিছুমান মুহূৰ্ত। আৰু এই মুহূৰ্তখিনি হৈছে 7 ফেব্ৰুৱাৰীৰ। 7 ফেব্ৰুৱাৰীৰ দিনাখন আমি কেনেদৰে ব্যস্ত হৈ পৰিছিলোঁ আৰু কি কাম কৰিছিলোঁ, এই সকলোখিনিয়ে মই ধৰি ৰখাৰ চেষ্টা কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া 7 ফেব্ৰুৱাৰীৰ দিনাখন যেতিয়া ডেক'ৰেশ্যন কৰি গৈছিল, তাৰপিছত সৰু সৰু গজাল বা বিভিন্ন লেতেৰা হৈছিল আৰু সেই সকলোখিনি মই ভালদৰে চাফা কৰি দিছিলোঁ, কাৰণ পিছদিনাখন ইয়াৰ ওপৰত যিহেতু কাৰ্পেট পাৰিব, চাফা হৈ থাকিলে ভাল লাগে। আৰু ময়ে যিহেতু ঘৰৰ ডাঙৰ ছোৱালী, বাকী ভণ্টি দুজনী সৰু, সেইবাবে ময়ে এইখিনি কাম কৰি দিছিলোঁ। আৰু এয়া হৈছে 7 ফেব্ৰুৱাৰীৰ দিনাখন যেতিয়া মেহেন্দি আঁকিছিলোঁ, নিজৰ এংগেজমেণ্ট। মেহেন্দি নকাকৈ আৰু থাকিমনে, অকণমানটো সাজি কাচি ওলাবই লাগিব, সেইবাবে মেহেন্দি আঁকিলোঁ। আৰু মোক মেহেন্দি আঁকি দি আছিলে পৰিস্মিতা। তাই সঁচাকৈ খুব ধুনীয়া মেহেন্দি আঁকে। যদি আপোনালোকেও বিচাৰে তাইৰ লগত কণ্টেক্ট কৰিব পাৰে। এয়া হৈছে 8 ফেব্ৰুৱাৰীৰ যেতিয়া মোক উলিয়াই অনা হৈছিল, জোৰোণ পিন্ধাবলৈ সেইখিনি সময়। আৰু সেই সময়খিনিৰ কথা হয়তো মই কেনেকুৱা লাগিছিল, মনত কি হৈছিল প্ৰকাশ কৰিবও নোৱাৰোঁ, মোৰ অনুভৱখিনি। আৰু ছোৱালীসকলে হয়তো বহুত ভালদৰে বুজি পাব। সকলোৰে লগত চাগে এনেকুৱা হয়েই, বহুত বেছি বেয়া লাগিছিল, হাঁহিবও পাহৰি গৈছিলোঁ, তেনেকুৱা হৈছিল। মোৰ ফটোকেইখন যদি চাইছে আপোনালোকে সেই মুহূৰ্তখিনি নিশ্চয় বুজিব পাৰিব বা দেখা পাইছে। আৰু এয়া সকলো আলহীয়ে জোৰোণ পিন্ধোৱা চাবলৈ ৰৈ আছে। আগলৈকে মোৰ ভিডিঅ'টো চাই গৈ থাকক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো অল কৰি থ'ব। এতিয়া মাহী মাহঁতে জোৰোণ পিন্ধাবলৈ ধৰিছে। এই দিনটোৰ বাবে বহুত দিনৰ পৰা যদিও আশা কৰি আছিলোঁ, সেই মুহূৰ্তখিনিত নাজানো কিহে মোৰ মনত হেঁচা মাৰি ধৰিছিল যে হাঁহিবও পাহৰি গ'লোঁ, মনটো অকণমান বেয়া লাগি আছিল। পিছত ফটোকেইখন চাওঁতেহে ভাবিছিলোঁ, মই ভালদৰে হাঁহি থাকিলেও হ'ল হয়। আৰু এতিয়া দৰাক আঙুঠি পিন্ধাই আছোঁ। যিহেতু আজিকালি ফটোগ্ৰাফাৰসকলেও কয় যে আঙুঠি পিন্ধোৱা সময়খিনিত অকণমান প'জ এটা দিবলৈ, সেইবাবে আঙুঠিটো লৈ এনেদৰে ৰৈ আছিলোঁ। আৰু মই আঙুঠিটো ভয়তে নেকি ভালদৰে পিন্ধাই দিবই পৰা নাছিলোঁ, বায়ে অকণমান হেল্প কৰি দিছে। যিহেতু আমাৰ বিশেষ দিন, সেইবাবে মই ভিডিঅ'টো এনেদৰে সাঁচি ৰাখিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু এটা লাইক কৰিব, মই পুনৰবাৰ কৈছোঁ। এনেদৰে ভিডিঅ'বোৰ ৰাখি থৈ দিলে ভৱিষ্যতে চাব পাৰিম, আৰু চায়ো ভাল লাগিব। আৰু এয়া নিজৰ বিশেষ দিনটোত নানাচি থাকিমনে, এনেই নাচি ভাল পাওঁ। কথাতে আছে ন, এনে বুঢ়ী নাচনি তাতে নাতিয়েকৰ বিয়া। মোৰো তেনেকুৱাই হৈছে, নাচিটো ভালেই পাওঁ, তাতে নিজৰ বিশেষ দিন, আকৌ ভালদৰে নাচিব চান্স পাইছোঁ, নাচি লৈছোঁ। আৰু কিন্তু মই সকলো গান ইয়াত দিব পৰা নাই, যিহেতু কপিৰাইট আহিব, সেইবাবে মই গানসমূহ লগাই দিয়া নাই। আপোনালোকে এনেদৰেই চাব। আৰু এয়া আমাক ফটোৰ প'জ দিব কৈ আছিল। আৰু এয়া হৈছে বা ভণ্টি, আমি গোটেইকেইটাই মিলি এটা সৰুকৈ ভিডিঅ' বনাইছিলোঁ। আৰু এতিয়া আমি তিনিওজনীয়ে এটা গানত নাচিছিলোঁ। এই ভিডিঅ'টো মই আগতে আপলোড কৰিছোঁ, আপোনালোকে গানটোৰ সৈতে চাব পাৰিব, মোৰ শ্বৰ্টত দিয়া আছে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। আগলৈ আৰু ভিডিঅ' দি থাকিম।